চাচোন মালতী, দূৰৰ নদীখন কিমান ধীৰ গতিত বৈ গৈ আছে। অঁ হয় দে, আমাৰো দিনবোৰ এনেদৰে পাৰ হৈ গৈ আছে নহয়। কোনোবাই দিনবোৰ সুখত অতিবাহিত কৰিছে, কোনোবাই দুখত। এই ব্যস্ত জীৱনত কোনেও কাৰো বাবে ভাবি ঘূৰি চাবলৈ সময় নাই, সকলো নিজক লৈ ব্যস্ত। অঁ হয় দে, নিজৰ পৰিয়ালটোলৈকে চাচোন, নিজৰ সন্তানে জানো নিজৰ মাক দেউতাকৰ কথা ভাবে? মোৰ সন্তান নাই বুলি মই আগতে বহুত দুখ কৰিছিলোঁ, কিন্তু এতিয়া তোৰ কথা শুনি ভাবোঁ মোৰ ভাল হ'ল দে। মানুহজনো অসুখীয়া, কেতিয়াবা দোকান খোলে কেতিয়াবা নোখোলে। এতিয়া দুয়োটা মানুহ বুলিহে খাই বৈ জীয়াই আছোঁ। বুঢ়া হ'লে কি হয় হ'ব আৰু, সময়ৰ কথা। অঁ হ'ব দে, চিন্তা নকৰিবি, সময়ত ভগৱানে সহায় কৰিব। তোৰ গোটৰ ধাৰখিনি পাৰিলে সোনকালে মাৰি শেষ কৰিবি, নহ'লে পিছত বেছি হৈ যাব। অঁ তাকে ভাবি আছোঁ, মানুহজনৰ অসুখতে টকাখিনি গোটৰ পৰা ল'লোঁ, এতিয়া এটকা ধাৰ মাৰিব পৰা নাই অ'। কি কৰিবি, ল'ৰালি দিনবোৰে ভাল আছিল। খেলিছিলোঁ, ফুৰিছিলোঁ, পঢ়িছিলোঁ, সকলো কৰিছিলোঁ। মা দেউতালৈ বহুতো ভয় কৰিছিলোঁ, গালি পাৰিলেও একো মুখেৰে নামাতিছিলোঁ। ভয়ত কিতাপৰ টেবুলত বহিছিলোঁ। এতিয়া বহুত মা দেউতালৈ মনত পৰে অ'। হয় দে, মোৰো বহুত মনত পৰে অ'। মই যে তহঁতৰ দেউতাক লৈ বহুত ভয় কৰিছিলোঁ, মোক গ'লেই যে প্ৰশ্ন সুধিছিল। মোৰো বহুত মনত পৰে অ'। দেউতা শিক্ষক আছিল কাৰণে দেউতাক সকলোৱে সন্মান কৰিছিল, পঢ়া শুনাৰ বাবে বহুত সুবিধা দিছিল। মইহে ভাল ৰিজাল্ট কৰিব নোৱাৰিলোঁ। ভালদৰে পঢ়া শুনা কৰা হ'লে আজি ইমান দুখ নহ'লহেঁতেন। নিজে হয়তো কিবা এটা কৰিব পাৰিলোঁহেঁতেন, ল'ৰা ছোৱালী দুটাৰ লাগতিয়াল বস্তুকেইটা আনি দিব পাৰিলোঁহেঁতেন। ব'ল আজিলৈ ঘৰলৈ যাওঁ। মানুহজনো কেতিয়াবা মাজতে দোকানৰ পৰা ঘৰলৈ এবাৰ আহে আৰু চাহ একাপ খাই যায়। অঁ ব'ল যাওঁ, মোৰো ল'ৰা ছোৱালী দুটা কলেজৰ পৰা আহিব হৈছে। ঘৰত নাপালে হুলস্থুল লগাই দিব। ছোৱালীজনী বাৰু একো নাই, ল'ৰাটোলৈহে চিন্তা। ব'ল আজিলৈ যাওঁ দুয়োজনী, কাইলৈ সময় পালে আকৌ আহিম।